নমস্কাৰ, কমৰুন্স ৰেচিপিৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লাও আৰু মাছৰ এটা তৰকাৰী ৰেচিপি লৈ আহিছোঁ। প্ৰথমে মই লাওটো ভালদৰে কাটি ল'ম। আপোনালোকে চালে গম পাব লাওটো একদম কোমল আছিল। মই ভালদৰে লাও কাটি ল'ম অলপ ডাঙৰ চাইজত। এতিয়া মাছ ভালদৰে ধুই ল'ম। মাছখিনি ধোৱা হৈ গৈছে। এতিয়া ইয়াতে মই হালধি গুড়ি, জলকীয়া গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি মাছখিনি ভাজি ল'ম। এনেদৰে লাওৰ সৈতে মাছ ঠাণ্ডা দিনত বনাই খালে খুবেই ভাল লাগে। লাওটো গোটেই বছৰে পোৱা যায়, কিন্তু লাওৰ সোৱাদ ঠাণ্ডা দিনত বেছি ভাল লাগে। মাছ ফ্ৰাই কৰা মোৰ হৈ গৈছে। মই অলপ বেছিকৈ সৰহকৈ ভাজি লৈছোঁ। এতিয়া কেৰাহীত অলপ তেল দি ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ অলপ ভাজি ইয়াতে মই মছলা দি দিম। ইয়াত মই কেঁচা জলকীয়া আৰু পিঁয়াজ পেষ্ট লৈ লৈছোঁ আৰু সোৱাদ অনুসৰি মছলা দি যাম। মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব। যদি কোনোবা নতুন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। মোৰ ফেচবুক পেজত মোৰ চেনেলটো ফ'ল' কৰি দিব। মোৰ মছলা ভাজা হৈ গৈছে। ইয়াতে লাওখিনি ঢালি দিছোঁ। এতিয়া ভালদৰে মিহলাই ল'ম। এতিয়া ঢাকনখন 5 মিনিটৰ কাৰণে মাৰি দিছোঁ। 5 মিনিট পিছত লাওৰ পৰা অলপ অলপ পানী এৰিছে। এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত অলপ গৰম পানী দি দিছোঁ 1 গিলাচমান, আৰু অলপ সময় লাওখিনি সিজিবৰ কাৰণে। এতিয়া ঢাকনখন মই 10 মিনিটৰ কাৰণে মাৰি দিছোঁ। 10 মিনিট পিছত চালে গম পাব লাওখিনি সিজি গৈছে। এতিয়া মই ইয়াতে মাছ দি দিম ভাজি লোৱা। মাছখিনি দি ভালদৰে মিহলাই ঢাকনখন মাৰি দিম। এতিয়া ইয়াতে কাটি লোৱা ধনিয়া পাত দি দিম। এনেদৰে খাবলৈ লাওৰ তৰকাৰী খুবেই ভাল লাগে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। এতিয়া আৰু 2 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছোঁ। মোৰ তৰকাৰী এতিয়া হৈ গৈছে। মই নমাই ল'ম কেৰাহীটো। চালে গম পাব তৰকাৰীৰ কালাৰ কিমান ধুনীয়া আহিছে। খাবলৈ খুবেই ভাল হৈছিলে। ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।